নমস্কাৰ। ইয়াতে আপোনালোকে দেখা পোৱা চাৰিজনী এইবোৰ গিল্ড প্ৰায় 80ৰ পৰা 100 কেজিৰ ভিতৰত আছে। ইয়াতে এইখিনি বিক্ৰী কৰা হ'ব আৰু ইয়াতে দুজনী গিল্ড মানে দুজনী ক্ৰছ ইতিমধ্যে ছাৰ্ভিচ কৰা হ'ল আৰু দুজনী বাকী আছে। এই চাৰিজনী বিক্ৰী কৰা হ'ব। আকৌ আপোনালোকক দেখুৱাই আছোঁ ইয়াতে এইজনী য়ৰ্কশ্বায়াৰ পিয়ৰ লাইনৰ এইজনী বিক্ৰী কৰা হ'ব। 5জনী হ'ল টোটেল। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আপোনালোকে দেখা পাইছে এটা দুজনী চাও আছে। এই দুজনী পিয়ৰ লাইনৰ য়ৰ্কশ্বায়াৰ হয়। চাওক সিহঁতৰ লেংথটো চাই লওক। এইখিনিও আপোনাৰ বিক্ৰী কৰা হ'ব। টোটেল আপোনাৰ 7-8জনী গাহৰি ফাৰ্মৰ পৰা বিক্ৰী কৰা হ'ব। এই গোটেইখিনি আপোনাৰ গিল্ড আৰু ফাৰ্ষ্ট টাইম পোৱালি দিয়া চাউবিলাক সেইবোৰ বিক্ৰী কৰা হ'ব। মোৰ ঘৰটো হ'ল আপোনাৰ বিশ্বনাথ চাৰিআলি আৰু মোৰ কণ্টেক্ট নম্বৰটো দি দিয়া থাকিব। গতিকে কোনোবাই যদি নতুনকৈ ডাঙৰ গাহৰি লৈ পেলাই ফাৰ্ম কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে যথেষ্ট এইখিনি ভাল বিধ হ'ব। গতিকে কোনোবাই লয় যদি মোৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।